নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৰে খবৰ ভাল। 15 আগষ্ট আহি আছে, সেইকাৰণে 15 আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ চবকে। সকলোৱে নিজৰ কৰ্মস্থানত বা ঘৰত 15 আগষ্ট চেলিব্ৰেট কৰিব বুলি আশা আছে, কাৰণ এইবাৰ 75 ইণ্ডিপেণ্ডেণ্ট ডে আমাৰ গোটেই ভাৰতবৰ্ষৰ। তো চবেই এইবাৰ ঘৰতো ৰাষ্ট্ৰীয় পতাকা মানে আঁৰিছে, আমাৰ ঘৰতো আঁৰিছোঁ মই। ভাল লাগে আৰু মানে এইবাৰ চেলিব্ৰেট কৰিব সকলোৱে ভালদৰে। আৰু আজি মই দেখাব ওলাইছোঁ মাৰ অসমীয়া সাজপাৰ কালেকশ্যন, মানে বোৱা মেখেলা চাদৰ কালেকশ্যন আছে কেইযোৰামান, মানে বেছি নাই কালেকশ্যনত। তো যিকেইযোৰা আছে মানে আছিলে, কিন্তু বাক দি দিছে মায়ে বহুত বোৱা কাপোৰ, কিন্তু মাৰ যিকেইযোৰা ৰৈ গৈছে সেইকেইযোৰা মই দেখাব ওলাইছোঁ। বেছি নাই, কিন্তু যিকেইযোৰা আছে সেইকেইযোৰা আপোনালোকক দেখাম, কেনেকুৱা লাগে জনাব। চাওক এযোৰ ফাৰ্ষ্ট এইযোৰা দেখাইছোঁ, ছেকেণ্ড আছে য়েল্ল' কালাৰৰ বেছিকৈ আছে বাৰু, এযোৰ আছে, আৰু এযোৰ পিংক কালাৰ, বহুত ধুনীয়া পিংক কালাৰ, এযোৰ পিংক কালাৰ, আৰু এযোৰো য়েল্ল' কালাৰে বেছিকৈ আছে, আৰু এযোৰ হৈছে হোৱাইট কালাৰ, আৰু চবচে ধুনীয়া হৈছে এইযোৰ, পাটৰ কাপোৰ নিচিনা লাগে, বোৱা হয় পূৰা হাতেদি বোৱা এইযোৰ কাপোৰ। প্ৰথমে এইযোৰ চিম্পুল কাপোৰযোৰ চাওক, এইযোৰ পূৰা হোৱাইট কালাৰ হয়, বগা, পূৰা বগাত ৰঙা গোলাপ ফুলেদি আপোনাৰ এমব্ৰইডাৰী কৰা আছে, আৰু কাষে এটা সৰুকৈ পতি আছে এমব্ৰইডাৰী কৰা, চাওকচোন। আৰু এইখন হৈছে মেখেলা, এইযোৰ সাধাৰণতে নামঘৰ বা মন্দিৰত গ'লে, তেতিয়া মন্দিৰত যায় মায়ে তেতিয়া পিন্ধে এইযোৰ কাপোৰ, বোৱা হয়, কিন্তু মানে কাপোৰৰ গোটেই এইখিনি পূৰা উকাকৈ বোৱা হয়, তাৰে ওপৰত এইবোৰ এমব্ৰইডাৰী কৰি দিছে, ফুলবোৰ এমব্ৰইডাৰী কৰি দিয়া আছে। কাপোৰটো চাই লওক। নেক্সট আহিলে এইযোৰ কাপোৰ য়েল্ল' কালাৰ, চাওকচোন ওচৰৰ পৰা। এইখন মেখেলা হয়, আৰু এইযোৰ কাপোৰ য়েল্ল' কালাৰ কাপোৰযোৰ। য়েল্ল' কালাৰৰ কাপোৰ আমাৰ বহুত আছে। য়েল্ল' কালাৰত সেই গ্ৰীনেৰী আপোনাৰ ফুল তোলা আছে, এইটো চাওকচোন, ফুলৰ ষ্টাইলটো। এইযোৰে কাপোৰ ধুনীয়াই হয় বাৰু, য়েল্ল' কালাৰটো বহুত ভাল পাওঁ বুলি মই নকওঁ, কিন্তু তথাপি কাপোৰযোৰত মানে ভালে লগা হৈছে আৰু। নেক্সট আহিল এইযোৰ পিংক কালাৰ কাপোৰ। পিংক কালাৰটোতো চব ছোৱালীৰ কাৰণে ভাল লগা কালাৰেই হয় বাৰু, পিংক কালাৰটো বহুতেই ধুনীয়া লাগে, পিংকি কালাৰ। আৰু ইয়াতে এটা চাইড পতি দিয়া আছে, বেঙুনী কালাৰ ফুল আছে, ব্লেক কালাৰ ফুল আছে, যিকোনো কালাৰে ব্লাউজে ইয়াৰ লগত মেটচ কৰিব, এই ব্লেক আৰু বেঙুনীৰ ভিতৰত। আৰু য়েল্ল' কালাৰো দিয়া আছে, এটা ডাৰ্ক য়েল্ল' কালাৰৰ। আৰু এইখন মেখেলাখন চিলোৱা নাই এতিয়ালৈ, তথাপি চিলাব মায়ে পাছত, কিন্তু চাদৰখন চিলাব নালাগে, অলৰেডি এইখিনি গাঁঠিব পাৰি, তথাপি এনেকৈও পিন্ধিব পাৰি। চাওক কালাৰটো বহুত ধুনীয়া হয়। আৰু একযোৰা য়েল্ল' কালাৰৰ কাপোৰ আহিল, য়েল্ল' কালাৰ। আগৰ য়েল্ল' কালাৰটো বেছি ডাঠ আছিল, আৰু এইটো কালাৰ অলপমান পাতলা হয়। ৰেড কালাৰেদি ফুল আছে, সৰু ফুল আছে, বুটা বচা আছে। আৰু আগৰ যে পিংক কালাৰযোৰ দেখাইছিলোঁ, পিংক কালাৰযোৰৰ নিচিনা প্ৰায় একে পতিটো হয়, কিন্তু বেলেগ জেগাত বোৱা হয় এইযোৰ দুযোৰ কাপোৰ। আৰু মই নিজে গাঁঠিছোঁ এই দহিকেইটা, ৰেড কালাৰৰ দহি, ৰেড কালাৰ ফুল আছে যিহেতু ৰেড কালাৰৰ দহি হ'ব বাৰু। এতিয়া কাপোৰযোৰ এইবাৰ আহিছে, মস্ত ধুনীয়া কাপোৰযোৰ। এইযোৰ চবচে ফেভাৰেট বোৱা কাপোৰৰ ভিতৰত মোৰ এইযোৰ বোৱা কাপোৰ হয়। সঁচাকৈ চাওকচোন, ফুল চুল বহুত ধুনীয়াকৈ আছে, এনে লাগে যেন পাটৰ কাপোৰহে আৰু।
পাটৰ কাপোৰৰ নিচিনাই হয় একদম দেখা, দূৰৰ পৰা ফুলবোৰ ইমান ধুনীয়া স্পষ্টকৈ দিয়া আছে না, কি ক'ম আৰু। হোৱাইট কালাৰত ইমান বেলেগ বেলেগ কালাৰৰ ৰঙীন ফুল দিয়া আছে, ব্লেক আছে, ৰেড আছে, গ্ৰীণ আছে, য়েল্লো আছে, আৰু এইখন মেখেলা কালাৰটো আনকমন চিলভাৰ। আজিকালি চিলভাৰ কালাৰৰ কাপোৰটো বহুত পিন্ধায়। তো এইযোৰ কাপোৰ কিন্তু বহুত দিন হ'ল মাৰ বৈ অনা কাপোৰ, এইযোৰ পূৰা হাতেৰে বোৱা তাঁতশালত। চাওক ফুলবোৰো ধুনীয়া ধুনীয়া ডিজাইনৰ ফুল। এইযোৰ কাপোৰ মই আগতে পিন্ধিছোঁ এবাৰ, বহুত ভাল লাগে মোৰ এইযোৰ কাপোৰ, বহুত বেছি ভাল লাগে। আকৌ এযোৰ য়েল্লো কালাৰৰ কাপোৰ আহিল। এই কাপোৰযোৰ বহুতৰে ঘৰতে থাকিব, কাৰণ মই এইযোৰ কাপোৰ কিনা কাপোৰ হয়, কিন্তু কাপোৰযোৰ বোৱা কাপোৰৰ নিচিনাই লাগে। বোৱাই হয় বাৰু, এইবোৰ বোৱা কাপোৰে হ'ব, কিন্তু তাৰমানে ঘৰত বোৱা যেনে লাগে এইযোৰ কাপোৰ দেখিলে। ষ্টাইলটো ধুনীয়া হয় বহুত, আৰু কালাৰটো বহুতেই ধুনীয়া। ৰেড কালাৰ যে দিয়া আছে সেইটো বহুত ডাৰ্ক ৰেড কালাৰ দিয়া আছে চাওকচোন। আৰু এই পটিটো চাওকচোন, বহুত ধুনীয়া পটিটো চাওক। আৰু এই ডাঙৰ থপাকেইটা ময়ে গাঁঠিছোঁ, ডাঙৰকৈ গাঁঠিছোঁ, সেইকাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া লগা হৈছে, এই দাঁত মানে ডাঙৰকৈ গাঁঠাৰ কাৰণে। চাওক দূৰৰ পৰা আপোনাৰ এইখন মেখেলা হয়, এইখন মেখেলা। এইযোৰ কাপোৰ মই পিন্ধিছোঁ আগত, মাজে মাজে ফটো আপলোড কৰি থাকোঁ এইযোৰ কাপোৰেদি। আৰু মই এইযোৰ কাপোৰৰ লগত একদম পূৰা এই ৰেড কালাৰ যোনটো আছে, ডাৰ্ক খয়েৰী কালাৰ বুলি কয় নেকি অসমীয়াতে, এই খয়েৰী কালাৰটোৰ নিচিনা মানে মই ব্লাউজ এটা, মানে আজিকালি যে ক্ৰপ টপ ওলাইছে, ক্ৰপ টপৰ নিচিনা টপৰ লগত পিন্ধিছিলোঁ, ভাল লাগিছিলে এইযোৰ কাপোৰ মানে ক্ৰপ টপৰ লগত। আৰু মায়ে পিন্ধিলেতো ব্লাউজৰ লগতে, ৰেড কালাৰ ব্লাউজৰ লগতে পিন্ধিব, নহ'লে ব্লেক কালাৰ। ধুনীয়া বাৰু কাপোৰযোৰ। কেনেকুৱা লাগিলে বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলোৰে ভালে লাগছি বাৰু। আৰু কেতিয়াবা এনেকুৱা দেখাম, এইবাৰ মাৰ দেখাইছোঁ, নেক্সট বাৰ বাৰো দেখাম, কাৰণ বাই মাৰ কাপোৰ কেইযোৰা লৈ গৈছে, বোৱা কাপোৰ কেইযোৰ, সেইকাৰণে মাৰ তাতে 5 যোৰা 6 যোৰামান আছে, বাকীখিনি তাইৰ তাতে আছে। তাইৰ তাতে কমচে কম 12-13 যোৰামান হ'ব নেকি, তাইৰ তাতে আছে আৰু বোৱা কাপোৰ। আৰু চব মায়ে ধুনীয়া ধুনীয়া ডিজাইনত বৈ আনিছিলে, আৰু কালাৰবোৰ বহুত ধুনীয়া ধুনীয়া কালাৰ আছে। তাই লৈ গৈছে আৰু নিজৰ বুলি, আৰু তাই যিহেতু টিচাৰ হয়, তো তাই বেলেগ বেলেগ ষ্টাইলৰ কাপোৰ লাগি থাকে, মেখেলা চাদৰ লাগি থাকে, সেইকাৰণে তাই লৈ গৈছে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই যিহেতু মেডিকেল আৰু নৰ্মেল লাইফ দুটাৰ ওপৰতে ভিডিঅ' দিওঁ, তো আজি সেইকাৰণে এইটো ফেশ্বন ৰিলেটেড ভিডিঅ' বুলিয়ে ক'ব পাৰি। আৰু তো অসমীয়া অসমীয়া সাজপাৰৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। বাই বাই।